হেল্ল' বন্ধু বান্ধৱীসকল, এইকেইদিন বহুত বেছি ব্যস্ত থকাৰ বাবে ডেইলি ব্লগ আপোনালোকলৈ দিয়াই নাই দেই। আজি অকণমানকৈ আগবঢ়াইছোঁ আপোনালোকলৈ। এয়া ওলাই ল'লোঁ ভণ্টি ছোৱালীজনী অন্নপ্ৰসন্নলৈ বুলি। তাৰপৰা আহি আকৌ এইফালে মোৰ লগৰ মনজিতাৰ ল'ৰাটোৰো বাৰ্থডে আছিলে, তাতো স্কুলতে নিয়মটো কৰিছে, তাইও মাতি আছিলে, সেইবাবে আকৌ তাতো এপাক সোমাই দিলোঁ। প্ৰেজেণ্টটো কিনিবলৈ যাওঁতেহে আকৌ দেই। তাৰপিছতে এয়া ধুনীয়াকৈ পায়স বাঢ়ি আছে ইহঁতি। আকৌ তাতে সেই সোমাই আহি আকৌ এইফালে ভণ্টি ছোৱালীজনীৰ অন্নপ্ৰসন্ন পাতিছে, তালে বুলি আহি পাই গ'লোহি। আৰু এয়া ধুনীয়াকৈ ভাত খোৱাবলৈ প্ৰথম নিয়মটো কৰিবলৈ লৈছে, আমিও আহি পাইছোঁহি আৰু দেই। আৰু এইফালে তাইৰো নন্দেকৰ ছোৱালীজনীও একে মাহতে জন্ম, সেইবাবে একেলগতে এয়া অন্নপ্ৰসন্নৰ নিয়মটো কৰিছে। আৰু এইফালে আমি কফি খাবলৈ লৈছোঁ। আৰু সেইফালে কফি খাবলৈ লৈছিলোঁহে, ডাঙৰ বেটাৰ ফোন আহিলে বোলে তাৰ গাটো বেয়া, স্কুলৰ পৰা গুচি আহিলে আকৌ বমি হৈছে। আইও ক'ৰবালৈ আহিলেও শান্তিয়ে নাই মানে। তাৰপিছতে এইফালে আমি কফি চফি খাই ল'লোঁ আৰু খৰধৰে হ'ল। আৰু আকৌ এইফালে সোণ মানুহে আকৌ পূৰা জোলনা জুলিবলৈ লাগিছে, মানে জোলনাখন পাই সি ননমাই হ'ল। আৰু সি যে বিয়া সকাম খাবলৈ যোৱা তাৰ নামটোহে, সি একোৱে নাখায়। মানে দালিত যে জলকীয়া দিয়ে সেইটোও সি খাব নোৱাৰে, একেবাৰে জ্বলা খাব নোৱাৰে, আৰু সি একোৱে নাখালে। তাৰপিছতে আমি ইয়াত ধুনীয়াকৈ খাই ল'লোঁ দেই, খাচী মাংস, মাছ, এনেকৈয়ে খাই বৈ আহি আকৌ এয়া মই কামত ধৰিছোঁ। ডাঙৰ বেটাৰ গাটো বেয়া বুলি দেউতাকক ঘৰলৈ পঠিয়াইছোঁ, মই আকৌ কামত লাগিছোঁ। মানে সৰস্বতী পূজালৈ কাইলৈ দিনটোহে আছে, সেইবাবে মানে কামত লাগিছোঁ। সকলোৱে পিন্ধাৰ আশাতহে দিয়ে নহয় জানো, জাবানটোতো ৰক্ষা কৰি চিলাই দিবই লাগিব। আজি ভিডিঅ'টো ইমানেই।